হেল্ল' এভৰিৱান, মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজি খোৱা বোৱাৰ ওপৰতে দিছোঁ। কিনো বনালোঁ চাওকচোন বাৰু। আজি ভাবিলোঁ সদায়তো ভাতকে খাই থাকোঁ, আজি ভাবিলোঁ ৰুটি মাংস খাওঁ। চাওকচোন এয়া কি বনাবলৈ লৈছোঁ। প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ। এয়া চাওকচোন, নিমখ হালধি আৰু মছলা অকণমান দি এনেকৈ ৰেডি কৰি লৈছোঁ। প্ৰথমে ঢাকনখন অকণ মাৰি দিলোঁ। তাৰপিছতে মই পিঁয়াজ, জলকীয়া, হালধি, ৰেড চিলি পাউডাৰ অকণমান, জিৰা পাউডাৰ অকণমান, আদা নহৰু অকণমান লৈছোঁ, বিলাহী দি এইবিলাক চব ৰেডি কৰি এতিয়া মাংসকণ প্ৰথমে হাফ ফ্ৰাই কৰি লৈছোঁ। এয়া তাৰপিছতে মই গোল নেমু অকণমান কাটি লৈ মাংসতে চেপি দিলোঁ। মাংসকণ ভজাৰ পিছতে মই ৰুটিখিনি বেলি লওঁ বুলি অলপ কুহুমীয়া পানী কৰি লৈ এয়া দেখিছেনে কেনেকৈ মঠিয়াছোঁ, পূৰা মঠিছোঁ। আৰু এতিয়া মই এটা বল বনাই লৈছোঁ। এইটো এটা ডাঙৰ বল হৈ গ'ল, খেলা বলৰ দৰে। এতিয়া মই সকলোবিলাক ৰেডি কৰি লৈ এতিয়া এটা এটাকৈ দি গৈছোঁ। আদা ৰচুন, গাজৰ, বিলাহী, মা মছলা সকলোবোৰ দি পূৰা ভাজি আছোঁ। আগতে যে ভাজি লৈছিলোঁ অকণমান তেল দিছিলোঁ, সেইকাৰণে এবাৰ একদম কম তেল দিছোঁ। সদায় তেলতে বুঢ়াই খাই থাকোঁ, আজি ভাবিলোঁ অকণমান কম তেল দিওঁ। এইফালে মই ৰুটি বেলি আছোঁ এখন এখনকৈ। কি যে ধুনীয়া গোল হৈছে এখন। কাম কৰি থাকোঁতে জুইৰ ওচৰতো বহুত গৰম উঠিলে। ছোৱালীয়ে আকৌ মনে মনে থৈ দিছিলে সেয়া আইচক্ৰীম আৰু গাখীৰ অকণো মই দৈ বনাই থৈছিলোঁ, মিঠা দৈ, সেয়া আনি একদম ৰেডি কৰি আছে। মোক ছাৰপ্ৰাইজ দিবগৈ এতিয়া মানে খাবলৈ। সেয়া দেখিছেনে ইমান ধুনীয়া ক্ৰীম। আৰু এইখন দৈ বনাইছিলোঁ, দৈ হৈছিলেগৈ আৰু। তাৰপাছত মাংসকণ চাই ল'লোঁ, ৰেডি হ'বলৈ লৈছোঁ। অকণমান বাঢ়ি ল'লোঁ আৰু পেষ্ট কৰি ল'লোঁ। ছোৱালী সেই সময়তে সৰু ছোৱালীয়ে পূৰা ৰুটি বেলাত ব্যস্ত, ভাবিলোঁ অকণমান মই সেই সময়তে টেষ্ট কৰি লওঁ। সৰুজনীয়ে দেখিছেনে কিমান মোতকৈ ভালেই হৈছে। তাই ইমান সৰুৰ পৰাই এনেকৈ গোল গোল কৰিব পাৰে ৰুটি। সেয়া ধুনীয়াকৈ বনাইছে তাই। সেয়া ৰেডি হৈ গ'ল। মাংসকণ ৰেডি হোৱাৰ পিছতে মই এয়া ৰুটি এটা এটাকৈ বনাই আছোঁ। বনোৱাৰ পিছতে এয়া মাংস বাঢ়ি মেলি সকলোবোৰ ৰেডি কৰি খাবলৈ বহিছোঁ। সদায়নো কিমান ভাতকৈ খাম, সেইটো কাৰণে ৰুটিকে বনাই ল'লোঁ। ষ্টাইলত সজাই লৈছোঁ, দেখিছে নাই? এনেকৈ সজাইছিলোঁ যে মনত পৰিলে আজিও বোলো এনেকৈ ঘৰত সজাই লওঁ ষ্টাইলত। এয়া সকলো ৰেডি হৈ গ'ল, এতিয়া মাত্ৰ খোৱাৰহে কথা। মাংসৰ লগত গাজৰ দি খায়নে বাৰু? গাজৰৰ খুব ধুনীয়া সোৱাদ এটা আহে, খুব ভাল লাগে খাই। মই এতিয়া পেট পূজা কৰোঁ আৰু ধুনীয়াকৈ। আপোনালোকে খোৱা বোৱা কৰিলে নাই বাৰু? খাই যাব। মই আজি ৰুটি মাংসৰ পৰা দৃশ্য দেখালোঁ ইয়াত। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।